হোজাই পূব নন্দলালপুৰত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। সুশীল মালাকাৰ নামৰ এজন ব্যক্তিয়ে নিজ ম্যাদী মাটিত থকা পুখুৰীত পহৰা দিবৰ বাবে ৰাখিছিল এটা পৰিয়ালক। কিন্তু ৰক্ষকৰূপী পৰিয়ালটোৱে বিগত কেইমাহৰ পৰা ৰূপ লয় ভক্ষকৰ। সুশীল মালাকাৰৰ পৰিয়ালটোৱে জানিব দিয়া মতে ৰক্ষকৰূপী পৰিয়ালটোৱে মদ যোৱা অসামাজিক কাম কাজ চলাই আছিল। তাৰ বাবে পৰিয়ালটোৱে সেই ঠাইডোখৰ এৰি যাবলৈ কৈছিল। তেনেতে লাগি গ'ল কেনা সুশীলৰ পৰিয়ালৰ। ৰক্ষকৰূপী বিক্ৰম মালাকাৰে অকণো কুণ্ঠাবোধ নকৰাকৈ আক্ৰমণ চলালে তেওঁৰ মালিকৰ ওপৰত। যোৱা নিশা প্ৰায় 10:30 মান বজাত সুশীল মালাকাৰৰ পৰিয়ালক ৰক্ষকৰূপী বিক্ৰম মালাকাৰ আৰু তেওঁৰ পৰিয়ালৰ 5-6জন লোকে হাতে হাতে দা ৰ'দ লৈ আক্ৰমণ চলায়। আক্ৰমণত গুৰুতৰভাৱে আহত হয় সুশীল মালাকাৰ, জয়দীপ মালাকাৰ আৰু দীপক মালাকাৰ। পৰৱৰ্তী সময়ত সুশীল মালাকাৰৰ পৰিয়ালে হোজাই থানাত 126/21 নং ভাৰতীয় দণ্ডবিধি আইন অধীনত 143, 148, 325 আৰু 326 ধাৰাত গোচৰ ৰুজু কৰে। কোনে কোনে কৰিছে? এইটোতো মই চিনি পাইছোঁ, এই বিক্ৰম, বিপ্লৱ, বিট্টু, জিতু, মইনা। কিহৰ কাৰণে আপোনাৰ লগত কাজিয়াটো লাগিছে? কাজিয়াটো আমাৰ এই নিজৰ ম্যাদী পাট্টাৰ মাটি, তাতে তাক মানে হেৰি ফিচাৰী এটা আছিল, 10 দিছিলোঁ আৰু কৈছোঁ এতিয়াও উঠি যায়, এতিয়া সি নুঠে। কি ভাবিছে এইটো 100 মাটি আৰু পাই যাব। আৰু মানে মাটিৰ কাৰণে হৈছে মাটিৰ কাৰণে, মেইন মাটিৰ কাৰণে নহয়। গতিকে এওঁলোকক উঠাৰ কাৰণে ৰাইজে যেতিয়া আমাক প্ৰেছাৰ দিছে, আমি 2-3বাৰ সিহঁতক ক'লোঁ। তাৰ পাছত উল্টা পাল্টা খালি প্ৰত্যেক সপ্তাহত এটা নহয় এটা কেছ আমাৰ ওপৰত কৰি যায়, কিন্তু আমি কৰা নাই। আৰু পুলিচক আমি বাৰে বাৰে জনোৱা সত্ত্বেও পুলিচে কোনো একশ্যন লোৱা নাই সিহঁতৰ ওপৰত। আমি কৈছোঁ যে দাদা আপোনালোকে ইয়াৰ পৰা গুচি যাওক, কাৰণ আমাৰ অসুবিধা হৈ আছে। এই ইয়াৰ জেন লৈ কিছুমান অসামাজিক যিবিলাক মদ খাই মদ বিক্ৰী কৰে এওঁলোক মানে দিছে, এই আপোনাৰ ৰক্ষণাবেক্ষণ দিছে। আৰু মইনা মালাকাৰ এজনী কি হৈছে এই বিক্ৰম মালাকাৰৰ আপোন ভনী হয়। সেইটো অন্য মাইকী অন্য মতাই এৰি এই মতাৰ লগত আছে, সিতু মালাকাৰ। আৰু সিতু মালাকাৰৰ ঘৰো হৈছে আপোনাৰ ডিপু, আৰু মইনা মালাকাৰৰ ঘৰ হৈছে বকুলীয়া। আৰু তাইৰ 2টা ল'ৰা লৈ ইয়াতে আহি তাৰ লগত আহি সোমাই আছে। এইখিনি হৈছে মূল। অসামাজিক কামত লিপ্ত থকাৰ কাৰণে আমি তাক বাধা দিছোঁ। সেই বাধা দিয়াৰ কাৰণে আজি এনেকুৱা ঘটনা ঘটি আছে। এই গাঁৱত মদ জোৱা চব অবৈধভাৱে চলি আছে। আমি বাৰ বাৰ জনোৱা সত্ত্বেও প্ৰশাসনে কোনো ইয়ে পোৱা নাই। আৰু এই মাইকীটোক পুলিচে ব্যৱহাৰ কৰি আছে আমাৰ ওপৰত। নীলবাগান পুলিচত কালি মোক কৈছে মাৰ্ডাৰ মানে কি, কৈছে মাৰ্ডাৰ শব্দটোৰ অৰ্থটো কি আপুনি কওকচোন। কৈছে মাৰ্ডাৰ কি? যিজন মানুহ মাটিত পৰি গৈছে, তেজ হৈ গৈছে, 2-2.5 লিটাৰ তেজ তাতে পৰি গৈছে। তাৰ পাছত মোক কয় আপুনি কি কথা কৈছে, কয় আপুনি মাৰ্ডাৰ দেখুৱাই দিব লাগিব। এই পুলিচটো নীলবাগানৰ পুলিচ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে গোচৰ ৰুজু কৰে যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই। লোকেল অঞ্চলত গৈ পেলাই আপোনালোকে এইটো তদন্তপূৰ্বক আপোনালোকে এইটো নিউজ ডেস্ক ৰিপৰ্ট NDA 24/7।